Hello everyone. আজি কেইটামান কোৱেশ্চন লৈ আহিছো কোৱেশ্চন কেইটাৰ একদম প্ৰথম যেটো হৈছে হেতু আমাৰ বিউটাননৰ কথা আছে বিউটানন ইজ এ 4 কাৰ্বন কম্পাউন্ড উইথ এ ফাংশনাল গ্ৰুপ মানে বিউটানন কম্পাউন্ডৰ কথা বা যৌগটোৰ কথা কোৱা হৈছে তাত খালি কোনটো কাৰ্যকৰীমূলক থাকে হেতু আমি চাই দিব লাগে অপচন এ আছে কাৰ্বক্সিলিক এসিড বি আছে এলডিহাইড সি আছে এলকহল ডি আছে কিটোন বিউটানন ONE আছে এফালে কিটোন ONE আছে গতিকে আমাৰ যেটো কারেক্ট option hobo hetu hobo D. Abi next question tole jao which is not included in the same homologous series aru ohomiyat ki boli ase tolor kuntu eke homogonious shrenir antargoto nohoy gotike ami formula keta sabo lagibo aru kuntu homogonious mane tinta eketa homogonious shrenita ase kintu tare eta iniko jogo ase jitu hei homogonious shrenitut nai bas ami hetu sai oliale hol CH4 etu alkane hoy aru etu hoise methane C2H6 etu hoise ethane C3H8 eto hoise propane but C4H8 eto je ase eitoe hobo amar correct option because C4H8 mane hoise eto butane carbon চাৰিটা আছে বিউট আহিব খালি হাইড্ৰোজেন যি হেতু 8টা আছে হেতু কাৰণে কি হ'ব এটো বিউটিন হ'ব এটো এলকিনত পৰিব বাকি তিনিটা এলকেন গতিকে এই প্ৰশ্নটোৰ কাৰণে আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি আমি নেক্সট কোৱেশ্চন তুলৈ যাবলৈ চেষ্টা কৰো আপ টু হুইচ এলিমেন্ট দ্য ল অফ অক্টেভস was found to be applicable অষ্টসূত্ৰ কোনটো মৌললৈকে প্ৰযোজ্য আছিল তো তোমালোকে বহুতবাৰ পঢ়িছা কিতাপত আৰু ইয়াৰ কাৰেক্ট অপচনটো হ'ব আমাৰ অক্সিজেনটো হ'ব নোৱাৰে কোবাল্ট হ'ব নোৱাৰে পটাছিয়াম হ'ব নোৱাৰে ক্যালসিয়াম আছে নিশ্চয় মনত আছে তোমালোকৰ গতিকে কাৰেক্ট অপচন হৈছে সি নেক্সট কোৱেশ্চন তুলৈ যাওঁ এলিমেন্টস Cl Br and I are double inner triads chlorine bromine iodine double inner triad গঠন কৰে হেতু সঁচা আমি জানো if atomic mass of chlorine is 35.5 U and of iodine is 126.9 U then the atomic mass of bromine এটা সবা কথাটো chlorine আছে তাৰপিছত আহিলা bromine তাৰপিছত আহিলা iodine গতিকে ব্ৰোমিনৰ যেটো মাস হ'ব বা ভৰ হ'ব হেতু কি হ'ব লাগিব ক্লোৰিন আৰু আয়োডিনৰ ভৰৰ এভাৰেজটো হ'ব লাগিব এটা ক্লোৰিনৰ ভৰ কিমান দিয়া আছে আমাৰ 35.5 তাৰ পাছতে আমাৰ আয়োডিনৰ ভৰটো দি থোৱা আছে যিহেতু এটো কিমান দিয়া আছে 126.9 এটো যোগ কৰি কিহেৰে হৰণ কৰিব লাগিব 2 ৰে হৰণ কৰিব লাগিব আৰু 2 ৰে হৰণ কৰিলে আমি যেটো ৰিজাল্ট পাম হেতু হৈছে 81.2 গতিকে আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হ'ব আনসাৰ A হল এটা আমি নেক্সট টু যাম the energy currency for most of the cellular processes to সকলোৱে জানা ATP আৰু ইয়াৰ যেটো ফুল ফৰ্ম আছে হেতু তোমালোকে জানা হেতু হৈছে adenosine triphosphate গতিকে এটো মনত ৰাখিবলৈ চেষ্টা কৰিবা নেক্সট প্ৰশ্নটো আছে আমাৰ which of the following is more soluble in blood অপচন দিটো আছে অক্সিজেন আছে কাৰ্বন ডাই অক্সাইড আছে নাইট্ৰজেন আছে আৰু কাৰ্বন মনোক্সাইড আছে এই চাৰিটা অপচনৰ ভিতৰত যেটো আমাৰ কাৰেক্ট অপচন হৈছে হেতু হৈছে কাৰ্বন ডাই অক্সাইড মানে কাৰ্বন ডাই অক্সাইডৰ গঠনটো এনেকুৱা হি কি হ'ব পাৰে আমাৰ ব্লাডত সোনকালে দ্ৰৱণীয় হৈ যাব পাৰে দ্ৰৱীভূত হ'ব পাৰে গতিকে আমাৰ ইয়াত কাৰেক্ট অপচনটো হ'ব কাৰ্বন ডাই অক্সাইড নেক্সট আহিলে if salivary amylase is lacking in the saliva which of the following events in the mouth cavity will not take place properly যদি লাললিত এমাইলেজৰ অভাৱ হয় তেন্তে মুখ গহ্বৰত তলৰ কোনটো পৰিঘটনা সঠিকভাৱে নহব protein breaking down into amino acid protein বোৰ ভাঙি amino acid গঠন কৰে এটো হ'ব নোৱাৰে চেতখাৰ ভাঙি চেনিলৈ পৰিণত হোৱা জানা salivary amylaseৰ কাম কি তোমালোকে ভালদৰে জানা গতিকে কাৰেক্ট অপচনটো হৈছে অপচন বি গতিকে আজিৰ ভিডিওত ইমানেই নেক্সট আমাৰ যেটো ভিডিও হ'ব ভিডিও ক্লাস হ'ব তাত আমি আৰু কেইটামান কোৱেশ্চন ডিসকাস কৰিম তোমালোকে চাই থাকিবা কম সময়ত তোমালোকে সঠিক উত্তৰ পোৱাটো বহুত দৰকাৰী আৰু হেতু নিশ্চয় পাবা চাই থাকিলে হ'ব তোমালোকে ধন্যবাদ